1993 বনাইছিলোঁ। এইখনত আমাৰ জাতীয় সংগীত আছে অমূল আপোনাদের প্ৰায় 6 দিনমান লাগিছিল বনাওঁতে আৰু এখন প্ৰায় 2 মাহমান লাগিলে 2 মাহমান বুকে লাগিল আৰু একেবাৰে গ্ৰাফ চাফ বনাব লাগে নহয় গ্ৰাফ বনোৱা মেলি সময় মেলি গোটেই মেলি এবছৰমান গৈছে। ইয়াত মই প্ৰথমে জৰাই অসম আছে যি আমাৰ ধৰি অসমত যি আমাৰ পানী বৈ আহিছে স্বাগতম আছে মানে মই বাহিৰৰ পৰা অহা বা আমাৰ ৰাইজৰে স্বাগতম বোলা বস্তু দিছোঁ তাৰ শব্দটো মানে আমাৰ ৰাজ্যখন চাওক আমাৰ ইয়াৰ জাতি সংস্কৃতি সভ্যতা ডাঙৰ ডাঙৰ বিশেষ মানুহৰ বিষয়ে জানো। তাৰপিছত হৈছে আমাৰ সভ্যতাৰ লগত জড়িত আদিবোৰে এই কি কয় আমাৰ কামাখ্যা মন্দিৰ ৰংঘৰ কাৰেংঘৰ। তাৰপিছত মোৰ একেবাৰে ভাল লগা মোৰ যিবিলাক আদৰ্শ ব্যক্তি তাৰ ভিতৰত আছে লক্ষ্মীনাথ বেজবৰুৱা, দীপালী বৰঠাকুৰ, হীৰেণ ভট্টাচাৰ্য, মামণি ৰয়ছম গোস্বামী, জ্যোতিপ্ৰসাদ আগৰৱালা, এয়া ভূপেন হাজৰিকা, এয়া মৰমৰ পাপন দা, জুবিন দা, এয়া আমাৰ শ্ৰদ্ধাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। লগতে আছে ইয়াত এখন অসমৰ মানচিত্ৰ যিখন মানচিত্ৰখন এটা বিশেষত্ব আছে মানে মানচিত্ৰখন আমাৰ অসমীয়া আখৰেৰে এই মানচিত্ৰখনক বনোৱা গৈছে মানে অযোধ্যা সমধীয়া মানে অসমৰ মানচিত্ৰখন বনোৱা গৈছে। ইয়াত মই কিছুমান বিহুৰ প্ৰতীক দিছোঁ যি আমাৰ যিহেতু আমাৰ বিহুৰ জাতীয় প্ৰাণ সেইকাৰণে ইয়াৰ এটা কপৌ ফুল আছে এয়া পেঁপা এয়া জাপি এয়া এশিঙীয়া গড় এয়া শৰাই এইখিনিয়ে বিজয় দাস আৰু এইখন তাঁতশালত বনালোঁ হাতেৰে বুটা বাচি প্ৰায় 2 মাহমান সময় লাগিল আৰু পৰিকল্পনা এবছৰৰ পৰা কষ্ট কৰি আছোঁ আৰু এই গামোচাখনৰ দীঘল প্ৰায় 7 ফুট আৰু বাণী প্ৰায় 2 ফুট। এইখনে মোৰ প্ৰথম প্ৰেৰণা সেইখনত জাতীয় সংগীত লিখিছিলোঁ যাৰ দ্বাৰা অলপ মানে মানুহৰ লগত চিনাকি হৈছিলোঁ যিয়ে মোক ভাল পাইছিল তেওঁ উৎসাহ দিছিল প্ৰেৰণা দিছিল যিখনৰ দ্বাৰা এইখনৰ লগত আজি জড়িত মই সেইখন মোৰ মনত এনেকুৱা অনুভৱ আহিছিল যি অনুভৱখিনি আজি মই বাস্তৱত উপনীত কৰিব পাৰিলোঁ যি মোৰ অশেষ কষ্ট হৈছে আশা আছিল কৰিব পাৰিম বিশ্বাস আছিল নিজৰ ওপৰত বহুতৰে প্ৰেৰণা আছিল লগত জড়িত। এইখন গামোচাত মই মোৰ সংস্কৃতিক যিহেতু বহুত বেছিয়ে ভাল পাওঁ ইয়াৰ মোৰ সংস্কৃতিৰ লগত জড়িত কিছুমান মানুহক সদায় যেন অমৰ হৈ থাকক এইখন গামোচাটো আৰু একো কোনোদিনা নষ্ট নহয় সেইকাৰণে যেন মই মৰি যোৱাৰ পিছতো এইখন গামোচা সদায় থাকক আৰু এই গামোচাখনৰ লগত সংস্কৃতিৰ লগত জড়িত বুলি ক'বলৈ গ'লে প্ৰথমতে ইয়াত আছে জয় আই অসম যি আমি সকলোৰে মুখে মুখে যি আছে আমি সকলোৱে অসমীয়া মানুহ। তাৰপিছতে আছে স্বাগতম বোলা 2টা শব্দ দুয়োফালে আছে যি ৱেলকাম আমাৰ অসমত কোনোবা আহিলেও বা আমাৰ অসমৰ মানুহকে আমাৰ সংস্কৃতিখিনিক ভালদৰে জানি লওক আমাৰ জাতিটো যে কিমান সমৃদ্ধ আৰু আমাৰ যিবিলাক সাহিত্যৰ লগত জড়িত আমাৰ মহান ব্যক্তিসকল আছে তেওঁসকল যে আমাৰ অসমীয়া সমাজৰ কাৰণে কি কৰি থৈ গৈছে সেইবিলাক যেন জানক। ময়ো মাজে মাজে সিহঁতে লিখা মোৰ মহান ব্যক্তিসকলে লিখা কিতাপবিলাক পঢ়ি থাকোঁ বহুতেই ভাল লাগে তেওঁলোক মোৰ আদৰ্শ। তেওঁলোকে ইয়াত 9জন বিশেষ মানুহ আছে 9জনৰ ভিতৰত মোৰ একেবাৰে ভাল লগা মোৰ জুবিন দা আছে পাপন দা আছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছে তাৰপিছত আছে লক্ষ্মীনাথ বেজবৰুৱা দীপালী বৰঠাকুৰ হীৰেণ ভট্টাচাৰ্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আছে তাৰপিছত ভূপেন হাজৰিকা আছে গোটেই মিলি মোৰ 9জন আছে। তাৰ ওপৰত আছে আমাৰ সভ্যতাৰ লগত জড়িত কামাখ্যা মন্দিৰ তাৰপিছত কাৰেংঘৰ ৰংঘৰ এই 3খন তাৰপিছত একদম তলত দেখি আছে অসমৰ মানচিত্ৰখন য'ত আমি থিয় দি আছোঁ আৰু মানচিত্ৰখনৰ এটাই বিশেষত্ব আছে যে মানচিত্ৰখনত অসমীয়া ভাষাৰ অদন্তীয়া সমধিয়ে মানচিত্ৰখন বনোৱা গৈছে আৰু বিহুৰ লগত জড়িত কিছুমান প্ৰতীক দিয়া গৈছে অসমৰ যি প্ৰতীক সেয়া এশিঙীয়া গড় য'ত ক'তো নাপায় সেইটো দিয়া গৈছে যেন বিশ্ব দৰবাৰে জানক। তাৰপিছত অসমৰ জাপি আছে কপৌ ফুল আছে পেঁপা আছে এইবিলাকৰ লগত জড়িত হৈ মই মোৰ জীৱনটো কটাই দিব বিচাৰোঁ। মই মোৰ সংস্কৃতিক মই বহুত ভাল পাওঁ মই মোৰ ভাষাক ভাল পাওঁ ভাষাৰ লগত জড়িত মই কিছুমান কাম কৰোঁ মই কবিতা লিখোঁ প্ৰবন্ধ লিখোঁ গান চান কেতিয়াবা লিখোঁ কবিতা আবৃত্তি কৰোঁ।